সবাই পৰিচয় কৰি দিয়াৰ কাৰণে মই অলপ মোৰো পৰিচয়টো দিওঁ। বৈধহঁতে নাজানে আৰু বাহিৰৰ পৰাও ইমানখিনি ব্যক্তিসকল আহিছে, তেখেতেও অলপ জানক যে মই প্ৰভু যীশুক কেনেকুৱা পাৰোঁ। মই একজন হিন্দু পৰিয়ালৰে ল'ৰা আছিলোঁ আৰু মই প্ৰায় ঘৰত নাই। 12 বছৰৰ পৰা মই জেল ছুপাৰিনটেণ্ডেণ্ট দিলীপ কুমাৰ পাইন বুলি কয় তাৰ ঘৰতে মই আছিলোঁ। আৰু আপোনালোকে জানে বেংগলী লোকসকলে বহুত মানে পূজা বিধি কৰে আৰু ঈশ্বৰৰ সেৱা আৰাধনা কৰে আৰু তেওঁলোকৰ পৰাই মই মানে এই পূজা বিধিবিলাক বহুত শিকিলোঁ। আৰু মই নিজেই কালী ভক্ত আছিলোঁ আৰু কালী পূজা মই কৰি আছিলোঁ। এনেকৈ মই তেজ দি পেলাই ডেইলি তেজ দিব লাগে, জবা ফুল দি লাল চন্দন দি তাত ৰাতিপুৱা 4 বজাতে মই মানে গা পা ধুই ওলাই পূজা খাবা। আৰু তেনেকুৱা অৱস্থাত মই তাৰ পৰা আহিলোঁ আমাৰ নিজৰ বাগানত। মই নগাঁৱৰ পৰা আহিলোঁ। ইয়াতো মই ডাঙৰ ডাঙৰ কীৰ্তন কৰিলোঁ আৰু পূজা সেৱা কৰিলোঁ। আমাৰ ঘৰতেই ব্ৰাহ্মণ থাকে, পূজা সেৱা কৰে, কটকৰ পৰা আহি পেলাই আছিলে। আৰু তেনেকুৱা কৰি থাকোঁতে মই একটা ট্ৰেক পালোঁ। ট্ৰেক আনি পেলাই মোক দিলে আৰু সেই ট্ৰেকটো পঢ়িয়ে মানে তাত লিখা আছিলে আমাৰ পুৰণি নিয়মৰ কিছুমান কথা, যে ময়ে ঈশ্বৰ, মোৰ বাহিৰে আৰু কোনো আন ঈশ্বৰ নাই। আৰু এনেধৰণৰ কথাবিলাক যেতিয়া তাত লিখা আছিলে আৰু মই পঢ়িলোঁ, তো মোৰ মনত ধৰিলে যে মইতো বিষ্ণুক ৰাখিছোঁ, শিৱক ৰাখিছোঁ, তাৰপিছত কালী আছে, লক্ষী আছে, দুৰ্গা আছে। আচল ঈশ্বৰ কোন? মোৰ বাহিৰে কোনো নাই বুলি মোৰ মানে অন্তৰত কথা ক'লে। আৰু মই বিচাৰি থাকিলোঁ যে কোন হয় আচল। আৰু উগুল থুগুল লাগিলে মোৰ মনটো। তেতিয়া মই কি কৰিলোঁ ন, মোৰ এনেকুৱা এটা থান আছিলে আশ্ৰম, তাতে মোৰ ফটোবিলাক আছিলে, মূৰ্তিবিলাক আছিলে। মই সেই ট্ৰেকটো লৈ পেলাই তাতে থৈ দিলোঁ আৰু ক'লোঁ, আচল ঈশ্বৰ কোনজন সি আজি মোক দেখা দিয়ক, তাৰহে মই পূজা সেৱা কৰিম। এনেকুৱা বুলি মই যেতিয়া থৈ দিলোঁ আৰু থৈ দি মানে মই শুই থাকিলোঁ। কিন্তু ৰাতি দৰ্শনত প্ৰায় 12:30-1টা মান হ'ব, দৰ্শনত মই দেখিলোঁ, মই শুই আছোঁ আৰু মোৰ ৱালত এনেকুৱা মানে যীশুৰ ছবিটো আহি গ'ল। এনেকুৱা তেজ পৰি আছে আৰু মই চাই আছোঁ। সি কৈছে যে বীৰেন, তুমি যাক বিচাৰিছা সেইজন ঈশ্বৰ মই হয়, মোৰ নাম যীশু। ইমানটো কৈয়েই মানে নাইকিয়া। তেতিয়া মোৰ টোপনি ভাঙিলে, মই মোৰ লেমু মোমাই জ্বলালোঁ, চাইছোঁ তেজ একো নাই। তাৰপিছত মোৰ নাম যীশু এই বুলি যেতিয়া ক'লে, তেতিয়া সেই নামটো মোৰ মনত থাকি গ'ল। কিন্তু মই যীশুক নাজানো, আমাৰ তাত খ্ৰীষ্টান মানুহো নাই। আৰু মানে একেবাৰে মানে কেনেকুৱা হৈ গ'ল, মানে নাৰ্ভাছ হৈ গ'ল। তাৰপিছত ট্ৰেকটো যোনে মোক দিছিল তাত মই মানে গ'লোঁ। তাত গৈ মানে মই জানিব বিচাৰিলোঁ যে যীশু বুলি কৈছে, আৰু আপোনাৰ ইয়াত কাগজটো পোৱাৰ পৰাই মই সপোনটো পালোঁ বুলি যেতিয়া ক'লোঁ, তেতিয়া সিহঁতে মোক মানে কিছুমান কথা বুজাই দিলে বাইবেলৰ পৰা। আৰু সেইমতে মই আহি মানে যীশুক মানে সেৱা আৰাধনা কৰিলোঁ। আৰু মোৰ যিমান এই মূৰ্তি চূৰ্তি ফটো আছিলে, এইবিলাক মই মোৰ এটা লাল চালুক আছিলে, তাতে বান্ধি পেলাই মই মানে আৰু তেতিয়াৰ পৰা মই প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ। 1970 চনত প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ আৰু 72 চনতে মই বাপ্তিস্ম ল'লোঁ।
আৰু তাতে প্ৰথম মই একজন আরেকজন পুষ্টম কুমাৰ বুলি আছিলে, দুইজনহে প্ৰথমতে হ'লোঁ। আৰু এতিয়া আমাৰ মণ্ডলীত প্ৰায় 100 জনৰো হ'ব বহুত, মানে আৰু মণ্ডলীবিলাকো খোলা হ'ল আৰু এইদৰে আমি ঈশ্বৰৰ সেৱা